হেল্ল' এভৰিৱান। আজি মই বিশেষকৈ HS ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন হ'ব খোজা ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ, তোমালোকে যেতিয়া ছাবজেক্ট চিলেকশ্যন কৰিবা তেতিয়া সদায় এটা কথা মাৰ্ক কৰিবা, কোনটো ছাবজেক্টৰ স্ক'প আটাইতকৈ বেছি। কাৰণ আজিৰ যুগত কম্পিটিশ্যনৰ যুগত সেই ছাবজেক্ট চিলেকশ্যন কৰি পিছলৈ পস্তাব লগা হয়। মই বিশেষকৈ ইকনমিক্স ছাবজেক্টৰ কথা ক'ম। ইকনমিক্স এনেকুৱা এটা ছাবজেক্ট যিটো নেকি আৰ্টছ, ছায়েন্স, কমাৰ্চতে পঢ়িব পাৰি, তিনিওটা ষ্ট্ৰীমতে পঢ়িব পাৰি। আৰু যেতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হয়, বহুতে ষ্টুডেণ্টক দেখা যায় যে মেজৰ লোৱাত প্ৰব্লেম হয়, কাৰণ ভাল মেজৰ এটা বিচাৰি নাপায়, কাৰণ এডমিশ্যনতে ভুল হৈ যায়। ভাল মেজৰ, স্ক'প থকা মেজৰ পঢ়িবলৈ হ'লে মই ইকনমিক্স মেজৰৰ কথা ক'ম। গতিকে এডমিশ্যন লওঁতে ইকনমিক্স ছাবজেক্টটো বিশেষকৈ যিবিলাক অলপ এক্সপাৰ্ট ষ্টুডেণ্ট সকলোৱে যাতে এইটো ছাবজেক্ট চিলেকশ্যন কৰে। ইকনমিক্স নামটো শুনিয়ে ভয় খায়, আৰু এইটো প্ৰেক্টিকেল নহয়, শুনা কথাৰ ওপৰত। বহুতো ষ্টুডেণ্টক দেখা যায় যে ইকনমিক্স টান বুলি কয়, সেইটো বেলেগৰ পৰা শুনি কয়, কোনো পঢ়ি চোৱা নাই। আপোনালোকে চাব, দৈনন্দিন জীৱনত ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে যিখিনি কাম কৰা হয় সেইখিনি ইকনমিক্সৰে কাম। বজাৰত সকলোৱে বস্তু বেচা কিনা কৰে, গতিকে দাম কেতিয়া বাঢ়ে, কেতিয়া কমে, কেনেকৈ যোগান বৃদ্ধি পায়, কেনেকৈ হ্ৰাস পায়, এইবিলাক বাস্তৱ কথা। গতিকে বাস্তৱ কথাখিনি কেতিয়াও টান হ'ব নোৱাৰে, সদায় প্ৰেক্টিকেল হৈ থকা কথাবিলাক টান কেতিয়াও হ'ব নোৱাৰে, এইটো শুনিহে টান লগা হৈছে। আৰু এটা কথা প্ৰায় দেখা যায় যে ছাত্ৰ ছাত্ৰীৰ মুখত শুনা পাওঁ আমি, ইকনমিক্সত অংক আছে। ফাৰ্ষ্ট ইয়েৰত এটা অংকও নাই, কিছু ষ্টেটিষ্টিক্স আছে, সেইখিনি ক্লাছ 10-9ত সকলোৱে পাইছে সহজ। ছেকেণ্ড ইয়েৰত গৈ পিনে দুই এটা অংক আছে যিবিলাক প্ৰেক্টিকেল ব্যৱহাৰ আমি সদায় কৰোঁ, সেইবিলাক খুবেই সহজ। গতিকে মই আহ্বান ৰাখিম, ফিউচাৰৰ কাৰণে ভাল স্ক'প থকা ছাবজেক্ট হিচাপে সকলোৱে যাতে ইকনমিক্স ছাবজেক্টটো চিলেকশ্যন কৰে। ধন্যবাদ।